নমস্কাৰ আসাম এক্সামৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগত জনাইছো আৰু আজি আপোনালোকৰ বাবে লৈ আহিছো মেথছৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন সকলো ধৰণৰ পৰীক্ষাৰ বাবে আপুনি চাব পাৰে গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচৰ যিকোনো এক্সামৰ বাবে বা এছএছচিৰ এক্সামৰ বাবে আপুনি চাব পাৰে এনে ধৰণৰ কোৱেশ্যনসমূহ পৰীক্ষাত আহি থাকে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে যদি আপুনি প্ৰিপাৰেচন কৰি আছে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে এনে ধৰণৰ প্ৰশ্নসমূহ সদায় পাই থাকিবলৈ আহক এতিয়া প্ৰশ্নকেইটা কি আছে চাই লওঁ এক নম্বৰ প্ৰশ্নটো আছে ৰঞ্জিতে 78 দুই ভাগৰ একেৰে ভাগ কৰি 11 যোগ কৰে শেষত কি সংখ্যা পাব যদি 78ক দুই ভাগৰ একেৰে ভাগ কৰি 11 যোগ কৰা হয় তেন্তে শেষত কি সংখ্যা আহিব সেইটো আমি উত্তৰ দিব লাগে এতিয়া আমি প্ৰশ্ন মতে কেনে ধৰণে লিখিব লাগিব 78/1/2 plus 11 is equal to কিমান সেইটো আমি উলিয়াব লাগে এতিয়া তলত দিয়া আছে 1/2 আৰু ওপৰত দিয়া আছে 78 এতিয়া এই 1/2 ৰে আমি 78 ক কেনে ধৰণে হৰণ কৰিম আমি কি কৰিব পাৰো দুয়োটাকে মানে ওপৰ লব আৰু তলৰ হৰটোক আমি কি কৰিব পাৰো একে কৰি লব পাৰো মানে ধৰক ওপৰত দিয়া আছে 78 তলত দিয়া আছে হাফ এতিয়া হাফেৰে আমি 78 ক আমি হৰণ কৰিব নোৱাৰো কিন্তু আমি তাৰ ভ্যালু দুটা যদি চেঞ্জ কৰি লওঁ মানে চেঞ্জ কৰি লওঁ সমান অনুপাতত 78 ৰ ভ্যালুটো যিমান বহাম আৰু হাফৰ ভ্যালুটো সিমানকৈ বহাব লাগিব হাফ মানে 1/2 ৰ কথা কৈছো ধৰক এতিয়া ইয়াত যদি আমি একেৰে পূৰণ কৰো তেতিয়া হলে ভ্যালুটো সেই একেটাই থাকিব কিন্তু যদি আমি দুইৰে দুয়োটাকে পূৰণ কৰি দিও দুইৰে যদি দুয়োটাকে পূৰণ কৰি দিও তেতিয়া হলেও তাৰ ভ্যালুটো একে থাকিব কিন্তু অংককিটা হলনি হৈ যাব অৰ্থাৎ 1/2 ক যদি আমি দুইৰে পূৰণ কৰো কিমান হয় 1 হয় আৰু দুইৰে যদি আমি 78 ক পূৰণ কৰো কিমান হয় 156 তাৰ পিছত তলত কিমান পাও আমি 1 আৰু এফালে হল প্লাস 11 এই 1/2 ৰ আসল অৰ্থটো কি 0.5 হয় না নহয় 0.5 আমি 0.5 আৰু 0.5 যদি প্লাস কৰি দিও আমি কিমান পাও 1 পাও সেইভাবে ইয়াত 1 হৈছে দুটা যদি আমি হাফ প্লাস কৰো তেতিয়া হলে কিমান পাও আমি 1 আৰু দুইৰে 78 ক পূৰণ কৰি দিও আমি কিমান পালো 156 কথাটো একেটাই ইয়াক যদি আকৌ আধা কৰি দিও ইয়াকো আমি আধা কৰিব লাগিব তেতিয়া ইয়াত আহিব 78 আৰু ইয়াত আহিব 1/2 তাৰ পিছত আমি কি কৰিব লাগে প্লাস 11 প্লাস আমি কি কৰিব লাগে 11 এতিয়া 150 তলত 1 মানে কি তলত 1 টো সকলো সংখ্যাৰ থাকে ইয়াত আমি এটো দিয়া নিদিয়া একেটাই কথা তলত 1 টো নিদিলেও হয় এতিয়া 156 প্লাস 11 বাকি থাকিল এতিয়া 156 প্লাস 11 কিমান হয় 167 এটো অপচনত আছে নেকি আমি চাব লাগিব অপচন সি ত আমি দেখা পাইছো 167 গতিকে অপচন সি টো হ'ব আমাৰ শুদ্ধ উত্তৰ আমি কি কৰিলো প্ৰথমতে ওপৰটো 2 আৰু তলটো 2 ৰে পূৰণ কৰি ললো যাতে 1/2 টো আমি ইয়াৰ পৰা নাইকিয়া কৰিব পাৰো তাৰ পিছত আমাৰ অংকটো কৰাত সহজ হৈ পৰিল 2 * 78 কিমান হল 156 তাৰ লগত 11 আমি প্লাস কৰোতে কিমান আহিলে 167 নেক্সট কোৱেশ্যনটো দিয়া আছে সংখ্যাৰ পুনৰাবৃত্তি নোহোৱাকৈ 1 2 আৰু 3 সংখ্যাৰ দ্বাৰা গঠিত সকলো তিনিটা অংকৰ সংখ্যাৰ যোগফল হল ইয়াত কি কোৱা হৈছে যে 1 2 আৰু 3 সংখ্যাৰ দ্বাৰা গঠিত 1 2 আৰু 3 এই তিনিটা সংখ্যাৰ দ্বাৰা আমি কিমানটা সংখ্যা গঠন কৰিব পাৰো সেইখিনি সংখ্যা যোগ কৰিলে আনসাৰটো কিমান আহিব সেইটো সুধিছে কিন্তু আমি 1 2 3 ৰে সংখ্যাবোৰ গঠন কৰোতে তাত কোনো এটা সংখ্যা ৰিপিট হ'ব নোৱাৰিব অৰ্থাৎ 1 2 3 ৰে আমি কি সংখ্যা গঠন কৰিব পাৰো 1 2 3 তাৰ পিছত আমি পাৰো 3 2 1 3 1 2 2 3 1 1 3 2 তাৰ পিছতে 2 1 3 ইয়াত চাওক কেনেমান গুটেই কিটা ইটোৰ পৰা হিটো বেলেগ কিন্তু ইয়াত এটা কথা আপুনি মন কৰিব যে ইয়াত কোনো এটা সংখ্যা ৰিপিট মানে ডাবল হোৱা নাই এটা অংকত ধৰক আমি 1 1 2 লিখিব নোৱাৰো আমি 1 2 2 লিখিব নোৱাৰো বা আমি 1 3 3 লিখিব নোৱাৰো বা আমি 3 3 1 লিখিব নোৱাৰো এনে ধৰণে আমি কৰিব নোৱাৰো ৰিপিট কৰিব নোৱাৰো প্ৰত্যেকটো সংখ্যাতে তিনিটা অংক থাকিব লাগিব প্ৰত্যেকটো সংখ্যাতে তিনিটা অংক থাকিব লাগিব এনে ধৰণৰ কিমান সংখ্যা আমি বনাব পাৰো এনে ধৰণৰ ম্যাক্সিমাম আমি 1 2 3 ৰে 6টা সংখ্যা বনাব পাৰো ইয়াত দিছে 1 2 3 4 5 6 এতিয়া এই 6টা সংখ্যাৰ যোগফলটো আমাক কিমান হেতু সুধিছে এই 6টা সংখ্যাৰ যোগফলটো কিমান হ'ব এইটা যদি আমি যোগ কৰো আমি কিমান পাও 1332 পাও অপচন ডি হ'ব আমাৰ শুদ্ধ আনসাৰটো উলিওৱাটো সহজ কিন্তু আমি প্ৰশ্নটো বুজাটোহে ডাঙৰ কথা প্ৰশ্নটোত কি কৈছে সেইটো বুজিব লাগিব ইয়াত কৈছে যে 1 2 আৰু 3 সংখ্যাৰ দ্বাৰা গঠিত সকলো তিনিটা অংকৰ সংখ্যাৰ ইয়াত তিনিটা অংকৰ সংখ্যাৰ কথাহে কোৱা হৈছে চাৰিটা অংকৰ কথা কোৱা নাই বা দুটা অংকৰ কথা কোৱা হোৱা নাই ইয়াত তিনিটা অংক মানে তিনিটা সংখ্যা দিয়া হৈছে আৰু সেই সংখ্যাত তিনিটাৰে আমি তিনিটা অংকৰ যিমানবোৰ
সংখ্যা বনাব পাৰো এই সকলোবোৰ সংখ্যাৰ যোগফলটো কিমান সেইটো খুলিছে আমি কিমান সংখ্যা বনাব পাৰিলো 1 2 3 3 2 1 3 1 2 2 3 1 1 3 2 তাৰ পিছতে 2 1 3 এই গিটা সংখ্যা আমি বনাব পাৰো আৰু ইয়াৰ বাহিৰে বেলেগ ধৰণৰ সংখ্যা আমি ৰিপিট নোহোৱাকৈ বনাব নোৱাৰো আৰু এই আটাই কিটাৰ যোগফল হ'ল 1332 যেটো অপচন ডি দিয়া আছে অপচন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো দিয়া আছে ৰীনা আৰু দেউতাকৰ বয়সৰ যোগফল 60 বছৰ আৰু তেওঁলোকৰ বয়সৰ পাৰ্থক্য 36 বছৰ ৰীনাৰ দেউতাকৰ বয়স কিমান ৰীনা আৰু দেউতাকৰ বয়সৰ যোগফলটো হ'ল 60 বছৰ আৰু তেওঁলোক দুয়োটাৰে মাজত বয়সৰ পাৰ্থক্য হ'ল 36 বছৰ এতিয়া আমি উলিয়াব লাগে ৰীনাৰ দেউতাকৰ বৰ্তমান বয়স কিমান এতিয়া আমি ইয়াত কি কৰিব লাগিব আমি ধৰিব লাগিব x ধৰো আমি ৰীনাৰ দেউতাকৰ বয়স কিমান দেউতাকৰ বয়স হ'ল x বছৰ দেউতাকৰ বয়স x বছৰ এটো হ'ল দেউতাকৰ বয়স ৰীনাৰ দেউতাকৰ বয়স x বছৰ এতিয়া দেউতাকৰ বয়সৰ পৰা যদি আমি 36 বছৰটো বিয়োগ কৰো তেতিয়া আমি ৰীনাৰ বয়স পাম কাৰণ ইয়াত 36 বছৰ পাৰ্থক্য কথা কৈছে মানে ৰীনাতকৈ দেউতাক 36 বছৰ ডাঙৰ এতিয়া x হল দেউতাকৰ বয়স তে ৰীনাৰ বয়সটো কিমান হ'ব x - 36 এটো হ'ব কাৰ বয়স এটো হ'ব ৰীনাৰ বয়স এটো ৰীনাৰ বয়স এতিয়া আমি কি কৰিব লাগিব ইয়াত কোৱা আছে যে দুয়োৰে বয়সৰ যোগফল হ'ল 60 বছৰ এতিয়া x হল দেউতাকৰ বয়স আৰু x - 36 36 হল ৰীনাৰ বয়স x - 36 ৰীনাৰ বয়স কেনেকৈ হ'ল x যদি দেউতাকৰ বয়স হয় তাৰ পৰা যদি আমি 36 বছৰ বিয়োগ কৰো তেতিয়া আমি ৰীনাৰ বয়সটো পাম মানে ইয়াত যেটো উত্তৰ ওলাব সেইটো হ'ব ৰীনাৰ বয়স সেইভাবে আমি কি কৰিম x + x - 36 সমান কিমান হ'ব লাগে 60 মানে দুয়োটা বয়স যোগ কৰিলে আমি 60 পাব লাগে এতিয়া আমি কি কৰিব লাগিব x + x কিমান হয় 2x সমান এই 36 টো সমান চিনৰ বাওঁফালে আছে এতিয়া যদি আমি সোঁফালে লৈ যাও কি হ'ব এটো হ'ব +36 সমান চিনৰ ইফাল সিফাল হলে কি হয় সমীকৰণত চিনবোৰ খালখলনি হয় বিয়োগ থাকিলে এফালে সিফালে গৈ হ'ব যোগ এফালে যদি যোগ আছিল সিফালে গলে বিয়োগ হ'ব সিফালে বিয়োগ থাকিলে এফালে আহিলে যোগ হ'ব পূৰণ থাকিলে হৰণ হ'ব হৰণ থাকিলে পূৰণ হ'ব এতিয়া চাওক এইফালে থাকিব x তাৰ পিছত 2 এফালে কি হৈ আছে পূৰণ হৈ আছে সিফালে যদি যায় কি হ'ব হৰণ হ'ব 60 আৰু 36 আমি যোগ কৰিলে কিমান পাও 96 এই দুইটো যদি এফালে লৈ আহো আমি কিমান পাও ইয়াত 2 দুইৰে যদি আমি 96 ক আমি হৰণ কৰো তেতিয়া হলে আমি কিমান পাও 48 এতিয়া x সমান কিমান ওলাল 48 আমি কাৰ বয়স x ধৰিছিলো দেউতাকৰ বয়স এতিয়া x সমান আমি 48 পালো 48 অপচন কোড আছে অপচন a আছে গতিকে অপচন a হ'ব শুদ্ধ ৰীনাৰ দেউতাকৰ বয়স কিমান হ'ব 48 মানে 48 বছৰ এতিয়া 48 বছৰ তাৰ পিছত 36 বছৰ পাৰ্থক্যৰ কথা কৈছে আমি ৰীনাৰ বয়স উলিয়াব পাৰিম 48 ৰ পৰা যদি আমি 36 টো বিয়োগ কৰি দিও তেতিয়া হলে আমি কিমান পাও 12 বছৰ অৰ্থাৎ ৰীনাৰ বয়সটো হ'ল 12 বছৰ যদি আমাক 12 বছৰ খুদিলে হেতেন তেতিয়া আমি কি কৰিব লাগিব 48 ৰ পৰা 36 টো বিয়োগ কৰি আমি 12 টো উলিয়াব লাগিব নেক্সট কোৱেশ্চনটো দিয়া আছে চাৰিজন ব্যক্তিৰ মুঠ বয়স 86 বছৰ 4 বছৰ আগতে তেওঁলোকৰ গড় বয়স কিমান আছিল এই প্ৰশ্নটোৰ উত্তৰ যদি আপুনি কৰিব পাৰে তেতিয়া হলে কমেন্টত ক'ব পাৰে আৰু আপুনি যদি ইয়াৰ আগৰ ভিডিওটো চোৱা নাই আসাম জিকে হওক বা ইয়াৰ আগতে বিভিন্ন ধৰণৰ আৰু গুৰুত্বপূৰ্ণ ভিডিওসমূহ দিয়া হৈছে ৰিজনিংৰো বহুত ধৰণৰ ভিডিও দিয়া হল কিন্তু যদি আপুনি সেই ভিডিওসমূহ চোৱা নাই তেতিয়া হলে আপুনি বহুত গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্ন মিছ কৰি আছে এনে ধৰণৰ প্ৰশ্নসমূহ আহি থাকে পৰীক্ষাত যিবোৰ মই ৰিজনিং বা আসাম জিকেৰ যিবোৰ প্ৰশ্ন দিয়া আছে এনে ধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাত প্ৰায় আহি থকা দেখা যায় যদি আপুনি চোৱা নাই ভিডিওসমূহ চাই ল'ব পাৰিব ডেসক্ৰিপচনতো লিংক পাব বা ওপৰ আই বটনতো ক্লিক কৰি আপুনি ভিডিওসমূহ চাব পাৰিব এতিয়া ইয়াত কি কৈছে যে চাৰিজন ব্যক্তিৰ মুঠ বয়স 86 বছৰ 4 বছৰ আগতে তেওঁলোকৰ গড় বয়স কিমান আছিল গড় বয়স উলিয়াব দিছে এতিয়া আমি কি কৰিব লাগিব 4 বছৰ আগৰ কথা খুদিছে ব্যক্তিকেজনৰ চাৰিজন ব্যক্তিৰ মুঠ বয়স কিমান 86 ইয়াৰ্স 86 ইয়াৰ্স এটা 4 বছৰ আগতে তেওঁলোকৰ গড় বয়স কিমান আছে 4 বছৰ আগৰ কথা খুদা হৈছে আমি কি কৰিব লাগিব 4 জন মানুহ 4 বছৰকৈ 4 গুণে কিমান হয় 16 হয় মানে আমি 86 ৰ পৰা যদি আমি 4 জন মানুহৰ বয়স আমি মাইনাস কৰো 4 বছৰ আগত 4 জন মানুহৰ বয়স যদি আমি মাইনাস কৰো কিমান পাও আমি পাও ইয়াত এটো কিমান হ'ব 4 * 4 16 হ'ব 86 ৰ পৰা যদি আমি 16 মাইনাস কৰো আমি কিমান পাও 70 এটো হল 4 বছৰ আগৰ
মুঠ বয়স 4 জন ব্যক্তিৰ মুঠ বয়স 4 বছৰ আগৰ 70 বছৰ এতিয়া আমি কি কৰিব লাগিব 70ক যদি আমি 4 ৰে হৰণ কৰি দিও তেতিয়া হলে আমাৰ গড় বয়সটো আহি যাব মানে 4 জন ব্যক্তিৰ কথা কৈছে 4 ৰে যদি আমি 70 বছৰক হৰণ কৰো তেতিয়া আমাৰ গড় বয়সটো আহি যাব 4 ৰে 70ক হৰণ কৰিলে আমি কিমান পাও 17.5 এইটো আহে আমাৰ আনসাৰ এটো দিয়া আছে অপচন ডি হ'ব আমাৰ শুদ্ধ উত্তৰ এনে ধৰণে নকৰি আমি আৰু অকমান ছুটি কৰি কৰিব পাৰো কি কৰিব পাৰো যে 86 দিয়া আছে 86 হল টোটাল বয়স তাক আমি 4 জন ব্যক্তিৰে হৰণ কৰিম 4 জন ব্যক্তিৰে যদি আমি 86ক হৰণ কৰো তেতিয়া হলে কিমান পাও আমি 21.5 এতিয়া 21.5 টো আমাৰ আনসাৰ হ'ব নোৱাৰে কাৰণ 4 বছৰ আগৰ কথা কৈছিল তেওঁলোকৰ বৰ্তমান বয়স 86 আমি বৰ্তমানৰ গড়হে উলিয়ালো ইয়াৰ পৰা আমি কি কৰিব লাগিব 4 এটা মাইনাস কৰিব লাগিব তেতিয়া আমাৰ 4 বছৰ আগৰ বয়সটো উলাই পৰিব মানে গড় বয়সটো উলাই পৰিব 17.5 এনে ধৰণে কৰিলে আপোনাৰ আনসাৰটো আহিব আপুনি যেনে ধৰণে কৰিব পাৰে খালি উত্তৰটো শুদ্ধ আহিলে হল অপচন ডি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো আছে ৰাজীৱে প্ৰতিটো আম 5 টকা 50 পইচা দামত 1 ডজন আম কিনে ইয়াৰে দুটা তললৈ পৰি ক্ষতিগ্ৰস্ত হয় মানে বেয়া হৈ পৰে বাকি থকা আমবোৰতে প্ৰতিটো আমৰ বিনিময়ত 7 টকা 70 পইচাকৈ বিক্ৰী কৰে তেওঁ উপাৰ্জন কৰা নিকা লাভ বিচাৰি উলিয়াওক মানে তেওঁ কিমান উপাৰ্জন কৰিলে টোটাল লাভ কিমান তেওঁ হেতু বিচাৰি আমি উলিয়াব লাগে এতিয়া কি কৰিছিল 5 টকা 50 পইচা মানে 5.50 টকা দামত 1 ডজন আম 1 ডজন সমান কিমান হয় 12টা 1 ডজনত কিমানটা থাকে 12টা থাকে 12টা আম তেওঁ কিমানকৈ কিনিলে 5.50 এতিয়া 12 আৰু 5.50 এই দুটা পূৰণফল কিমান হয় 66 এতিয়া 66 হল কি তেওঁ কিনা দাম 66 টকাত তেওঁ আম কেটা কিনিলে 12টা আম কিনিলে মানে 1 ডজন আমত কেটা থাকে 12টা আম তেওঁ প্ৰত্যেকটো আমতে 5.50 টকাকৈ দি কিনি আনিছে এতিয়া তেখেতৰ হাতৰ পৰা দুটা আমটো পৰি নষ্ট হৈ গল মানে বেয়া হৈ গল এতিয়া বাকি কেইটা আম থাকিব বাকি 10টা আম থাকিব এনে ধৰণৰ প্ৰশ্নসমূহ অতি সহজ দেখা যায় কিন্তু পৰীক্ষা হলত যেতিয়া এই প্ৰশ্নসমূহ আহে তেতিয়া আমি সৰু কিছুমান কথা খেয়াল নকৰো তাৰ ফলত আমাৰ অংকটো টান হৈ পৰে ইয়াত এটা কি কৈছে 10টা আম বাকি থাকিলে 10টা আম কেইটকাকৈ বেচিলে প্ৰত্যেকটো আম 7.70 এতিয়া ইয়াৰ পূৰণফলটো কিমান হ'ব ইয়াৰ পূৰণফলটো হ'ব 77 এতিয়া আমাক কি কৈছে লাভ বিচাৰিব দিছে কিমান লাভ পালে হি কিমান লাভ পালে মানে 12টা আম কিনি আনিছিল 10টা বেচিলে এতিয়া লাভ হল নে লোকসান হল 7.70 টকা এই দামত বিক্ৰী কৰিলে 77 পৰা যদি আমি 66 মাইনাস কৰো তেতিয়া আমি কিমান পাও 11 অৰ্থাৎ এই 11 টকাটো হল ৰাজীৱৰ লাভ 11 টকা লাভত ৰাজীৱে আম কেটা বিক্ৰী কৰিলে এতিয়া 11 কত দিয়া আছে 11 দিয়া আছে অপচন বি হ'ব আমাৰ শুদ্ধ উত্তৰ 11 টকা লাভত ৰাজীৱে আম কেটা বিক্ৰী কৰিলে আৰু প্ৰশ্ন আছিল আজিৰ বাবে ইমানেই বেছি প্ৰশ্ন নাই কাৰণ ভিডিওটো দীঘলীয়া হৈ যায় আৰু এটো ক্লাস নম্বৰ 1 আছিল ম্যাথমেটিক্সৰ সেইভাবে কিছুমান সহজ প্ৰশ্ন লৈ আহিলো আৰু ভিডিওটো বেছি দীঘলীয়া কৰা নাই অহাটো যেটো ম্যাথছৰ ভিডিও হ'ব সেই ম্যাথছৰ ভিতৰত কিছুমান অকমান হাৰ্ড লেভেলৰ কোৱেশ্চন আনিবলৈ যত্ন কৰিম পৰীক্ষা সম্ভাৱনীয় যিবোৰ প্ৰশ্ন সেইবোৰ আনিবলৈ যত্ন কৰিম গতিকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক ভিডিওটো এটা লাইক কৰি দিয়ক আৰু সকলোৰে লগত ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম